আয় পিতা 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 কুলাঙ্গার পিতা কুলাঙ্গার পিতা পিতা মোৰ দুখ মাৰ্জনা কৰিব পিতা মোৰ ভুলতে আজি এই সমগ্ৰ পৃথিৱী ধ্বংস হ'ব ধৰিছে পিতা কুলাঙ্গাৰ পুত্ৰ পিতা তই মোৰ পুত্ৰ হৈ কিয় এনে কৰ্মত হলি লিপ্ত তোৰ গৰ্ভত থকা গভীৰ শাস্ত্ৰৰ জ্ঞান পিতা তই তই ইয়ালৈ কেননি পুত্ৰ পিতা তোৰ পিতা তোৰ কথাৰ কাৰণে তোৰ এই কথাৰ কাৰণে মোৰ এই সৃষ্টি আজি ধ্বংস হ'ব ধৰিছে পিতা দেৱ সমাজত জ্ঞানী পুৰুষ হৈ জগতত হৰি নাম লৈ ঘূৰি ফুৰিছ তই কিন্তু তই আজি যি ভুল কৰিলি মই তোক নকৰিম পিতা তোৰ এই তুতকীয়া গুণ মই চিৰদিনৰ বাবে কৰিম লুপ্ত পিতা পিতা মোৰ দুখ মই শতবাৰ কৰিছো স্বীকাৰ পিতা কিন্তু পিতা ইও এক কর্মফল পিতা কর্মফল পিতা কি কর্মফল তাই মোক আজি শাস্ত্ৰৰ জ্ঞান দিবলৈ আহিছ কুলাঙ্গাৰ পুত্ৰ পিতা শুন মোৰ চাৰিটা সন্তানে মোৰ বাক্য শিৰোগত কৰি পিতা সাংসাৰিক হৈ মোৰ সৃষ্টি সুন্দৰ কৰি তুলিছে কিন্তু তোক মই বিবাহ কৰিবলৈ কোৱাত তাই মোৰ বাক্য অজ্ঞান কৰি নিজকে তই জ্ঞানী পুৰুষ বুলি ভাবিছ পুত্ৰ নাই তোক মই নকৰিম ক্ষমা তোক আজি মই তোৰ সমস্ত শাস্ত্ৰৰ জ্ঞান মই চিৰদিনৰ বাবে কৰিম লুপ্ত দৈত্য বংশ জন্মলৈ পিতা দৈত্য বংশ জন্মলৈ শতাধিক ৰমণী বিবাহ কৰাই বংশ বৃদ্ধি কৰি পিতা তিনি যুগৰ বাবে পিতা মৰ্ত্যত থাকিবিগৈ পুত্ৰ পুত্ৰ তই মোৰ এই ব্ৰহ্মশাপ পিতা এনে ব্ৰহ্মশাপ নকৰিব প্ৰধান পিতা
পিতা পিতা আপুনি আপুনি সৃষ্টিৰ অধিকাৰী পিতা সৃষ্টিৰ অধিকাৰী হৈ পুত্ৰকেনে ব্ৰহ্মকাম নকৰিব প্ৰদান পিতা কোন পুত্ৰ পিতা মোৰ ব্ৰহ্মখাপ নহয় সন্তান কুলাংগাৰী পুত্ৰ পিতা তাই মোৰ সন্মুখৰ পৰা পিতা পিতা কিয় তুমি দাদাকে কিয় পিতা দিলা এনে অভিশাপ নহয় পিতা খণ্ডন কৰা দাদাৰ নহয় আই মোৰ বাক্য নহয় খণ্ডন আই মোৰ বাক্য নহয় খণ্ডন পিতা আঁতৰি যাওঁ পিতা কুলাংগাৰ পুত্ৰ পিতা তাই মোৰ সন্মুখৰ পৰা নাই নাই পিতা পিতা আপুনি মোৰ হাজাৰটা পইচা সাধনৰ ফল নিমিষতে ধূলি চাট কৰি দিলা পিতা পিতা ভুলানা চাই যোৱাই আজি এই দেৱৰ ৰক্ষীৰ ভিলা কিদৰে পিতাই পুত্ৰক ব্ৰহ্মকাম কৰিলে প্ৰদান পিতা পিতা আপোনাৰ ব্ৰহ্মকাম মই লক্ষীৰ পাতি পিতা কিন্তু পিতা ইয়াৰ উদাহৰণ এক উপায় দিয়ক পিতা পিতা উদাহৰণ এক উপায় দিয়ক পিতা পিতা কোন পুত্ৰ পিতা সত্য যুগত পিতা বৰ্ণিমান নামে ৰজা হৈ শতাধিক ৰমণী বিবাহ কৰাই পিতা মোৰ সৃষ্টিকে সুন্দৰ কৰি তুলিবি আৰু তেতা যুগত পিতা ৰাক্ষস কুল জন্ম লৈ বিভীষণ নামে জনাজাত হৈ ৰাক্ষসৰ কন্যা বিবাহ কৰাই বংশ বৃদ্ধি কৰিবি আৰু দাপৰ যুগত পিতা শকুনি ৰূপে জন্ম লৈ ধৰ্ম অধৰ্ম নকৰি বিচাৰ কুৰুক্ষেত্ৰৰ পাছত মুক্তি লাভ কৰিব পাৰিবি আৰু পুত্ৰ পিতা কলি যুগত বছৰ বছৰ ধৰি হৰিনাম শ্ৰৱণ আৰু কীৰ্তন কৰি পিতা কলিৰ শেষত পুনৰ শাস্ত্ৰৰ জ্ঞান লাভ কৰিব পাৰিবি পুত্ৰ কলিৰ শেষত শাস্ত্ৰৰ জ্ঞান লাভ কৰিব পাৰিবি পিতা পুত্ৰ
শুনি সন্তোষ পালো পিতা পিতা আপোনাৰ আজ্ঞা মই নতশিৰে কৰিম পালন পিতা পিতা আপোনাৰ আজ্ঞা মই নতশিৰে কৰিম পিতা পিতা লঘুক আস্তে তুমি মোক কৰিলা প্ৰধান পিতা কিন্তু কিন্তু পিতা যাবৰ সময়ত তুমিও পুত্ৰৰ ব্ৰহ্মখাপ আশীৰ্বাদ পিতা আজি হন্তে পিতা আজি হন্তে মানৱৰ পুত্ৰ হৈ যাবা পিতা তোমাৰ নামত নৱ কদাপিত মন্ত্ৰ উচ্চাৰণ পিতা পুত্ৰ মোৰ ভাগ্য পিতা মোৰ ভাগ্য মই সন্তান পিতা তই মোক ব্ৰহ্মখাপ নকৰিবি প্ৰধান নাই দাদা কিয় তুমি নকুটে পিতাকে দিলা এটি ব্ৰহ্মখাপ দাদা পিতাৰ ব্ৰহ্মখাপ কৰা মোৰ ব্ৰহ্মখাপ নহয় মোৰ ব্ৰহ্মখাপ দেৱৰক্ষী তোমাৰ বিন বাদ্য কিয় পৰি আছে ভূমিত ভোলানাথ দেৱৰক্ষী বিপদৰ সময়ত দেখা দিয়াৰ বাবে এই নাৰদৰ জীৱন সাৰ্থক হ'ল পিতায়ে মোক ব্ৰহ্মখাপ কৰিলে প্ৰদান তিনিও যুগ ধৰি মই সাংসাৰিক জীৱন যাপন কটাব লাগিব আৰু প্ৰভু সেয়েতো মোক প্ৰত্যয় ব্ৰহ্মখাপ কৰিলে প্ৰদান মোৰ নামত কোনো নাথাকিব পূজা পাতল আৰু যাগ যজ্ঞ আৰু চিৰদিন মই অপূজ্য হৈ ৰম মানৱ সমাজত পিতা পুত্ৰই কিয় এনে অভিশাপত লিপ্ত হলা মহাপৰয় সূচনা হোৱাৰ আগতে এয়া আমিয়ে সূচনা কৰিছো প্ৰজাপতি অৱশ্যে নাৰদৰ অভিশাপ আৰু আমি খণ্ডন কৰিব পাৰিম প্ৰভু কিন্তু আপোনাৰ অভিশাপ চিৰদিন এই ধৰাত ৰৈ যাব ইয়াৰ কোনো উপায় নাই প্ৰজাপতি মই বৰ মহাপাতকী প্ৰভু মই অজ্ঞানত
আৰু অজ্ঞানহিক আজি মই অনুপৰিণিত। প্ৰজাপতি, আমাৰ সকলো চেষ্টা বিফলে গ'ল। দৈত্য অসুৰে আমাৰ চাৰিবেদ কৰি নিলে হৰণ। কিন্তু প্ৰজাপতি, আমি যিকোনো উপায়েৰে চাৰিবেদ উদ্ধাৰ কৰিবই লাগিব। যদিও আজি আমাৰ লগত লক্ষ্মী নাই, তথাপিতো সৰস্বতী আমাৰ হাতত আছে। গতিকে ইয়াৰ আপুনি উপায় কৰক প্ৰজাপতি। প্ৰভু, মোৰ দুখ মাৰ্জনা কৰিব প্ৰভু। প্ৰভু, হয় দৈত্যই সকলো বেদশাস্ত্ৰ হৰণ কৰি লৈ গৈছে প্ৰভু। মহাপ্ৰলয়ৰ সময়ত সেইবোৰ লৈ মহাসাগৰত ডুব মাৰি সোমাই থাকিব প্ৰভু। আপুনি তেতিয়া মৎস্যৰূপ ধাৰণ কৰি তাক বধ কৰিব পাৰিব প্ৰভু। প্ৰভু, মই এতিয়া বিদায় মাগিছো প্ৰভু। বিদায় প্ৰভু। বিদায়। কি মতে ভকতি কৰিব তোমাত মোৰ সকলো শাস্ত্ৰৰ জ্ঞান হেৰাই গৈছে প্ৰভু। মই প্ৰভু চাৰিওফালে অন্ধকাৰ দেখিছো প্ৰভু। প্ৰভু, বিদায় প্ৰভু। বিদায় তার পাই রাম প্ৰজাপতি, বিলম্ব কৰাৰ আৰু কোনো প্ৰয়োজন নাই। উপায় আমি পাইছো যেতিয়া চাৰিবেদ উদ্ধাৰ কৰিবই লাগিব। ভাল প্ৰভু। যাওক প্ৰজাপতি, আপুনি এতিয়া নিজৰ কৰ্তব্যত অগ্ৰসৰ হওক। ভাল প্ৰভু, আপোনাৰ আজ্ঞা শিৰো। আমিও যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ। বলক খোলাপনি।
মোৰ তিনি কাললৈ অভিশপ্ত জীৱন যাপনৰ হেতু আজিৰ পৰা দাদাৰ প্ৰতিচ্ছবি ৰূপে ললো মই এই বিনা আজিৰ পৰা জগতে জানিব মোকে বিনা পানী বুলি আজিৰ পৰা জানিব জগতে বিনা পানী বুলি বিনা পানী প্ৰবেশয় সভাৰ মাজে